নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 ফেব্ৰুৱাৰী। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে আহি পৰিছে ভাল খবৰ। এইবাৰ বিহুৰ খৰচৰ কোনো চিন্তা নাই, কিনো লাখ লাখ মহিলাক চৰকাৰে দিব 9,000 কোটি টকা। পিএম কিষাণ লৈ আহি গল বিগ আপডেট। আজি এই পৰীক্ষা কৰক, পিএম কিষাণৰ 22 নং কিস্তিৰ ধন আপুনি পাবনে নাই, চাই লওক নিজৰ নাম। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতো চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বিহুৰ খৰচৰ কোনো চিন্তা নাই, কিনো বিহুৰ পূৰ্বেই চৰকাৰে দিব 9,000 কোটি টকা। লাখ লাখ মহিলাক চৰকাৰে দিব 9,000 কোটি টকা। আপুনিও সাজু হওক বিহুৰ বজাৰ কৰিবলৈ। 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব 9,000 কোটি টকা। বিহুৰ পূৰ্বেই মহিলাসকলে লাভ কৰিব এই ধন। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। আজি এই পৰীক্ষা কৰক, পিএম কিষাণৰ ৱেবছাইটত নিজৰ নাম আছে নে নাই। পিএম কিষাণৰ 22 নং কিস্তিক লৈ আহি গল বিগ আপডেট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে এই ডাঙৰ ঘোষণা। হোলীৰ পূৰ্বেই কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। পূৰ্বে ধন পোৱা কৃষকেও নাপাব পাৰে এই ধন। ধন লাভৰ পৰা বঞ্চিত নহবলৈ আজিয়েই কৰি লওক জৰুৰী কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে KYC আপডেট বাধ্যতামূলক। পিএম কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব KYC আপডেট, অথবা আজিয়েই যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। ফাৰ্মাৰ আইডি বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে নাই। প্ৰথমে যাওক অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ। নো ইউৰ ষ্টেটাছ বিকল্পত ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰিব আপোনাৰ নাম।